নমস্কাৰ বন্ধুসকল। সপোন সেইটো নহয় যিটো মানুহে টোপনিত দেখে, সপোন সেইটোহে যিটোৱে মানুহক শুবলৈ নিদিয়ে। বন্ধুসকল, এই কথাষাৰ কোনে কৈছিল জানেনে? এই কথাষাৰ যোনে কৈছিল তেওঁৱে আছিল ভাৰতৰ মিছাইলমেন ডক্টৰ APJ আব্দুল কালাম। তামিলনাডুৰ এটা সৰু দ্বীপৰ পৰা অৰ্থাৎ ৰামেশ্বৰমৰ পৰা গৈ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা যিজন ব্যক্তি। বন্ধুসকল, তেওঁৰ জীৱন কাহিনী আপোনালোকে নিশ্চয় শুনিছেই, কিন্তু আজি মই তেওঁৰ জীৱনৰ এনে দুটা ঘটনা ক'ম যি দুটাৰ পৰা আমি বহুত ইনস্পায়াৰ হ'ব পাৰোঁ আৰু তেওঁৰ অসাধাৰণ ব্যক্তিত্বৰ সৈতে চিনাকি হ'ব পাৰোঁ। প্ৰথমটো ঘটনা হৈছে তেওঁ MITৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তেওঁক এটা 4জনীয়া দলৰ সৈতে নিম্ন উচ্চতাৰ পৰা আক্ৰমণ কৰিব পৰা এখন বিমানৰ আৰ্হি বনোৱাৰ এটা প্ৰকল্প দিয়া হ'ল। কালামে এৰোডাইনামিক্স আৰ্হি এটা বনাই তাক অংকন কৰি দিয়াৰ দায়িত্ব ল'লে। সেই সময়ত অধ্যাপক শ্ৰীনিবাসন MITৰ সঞ্চালক আছিল। দিন এখন তেখেতে কালামৰ কাম কাজৰ খাতিয়ান ল'বলৈ আহিল আৰু আশানুৰূপ ফলাফল নাপালে। আৰু শ্ৰীনিবাসনে ক'লে যে 3 দিনৰ ভিতৰত যদি তুমি এই কামটো সম্পূৰ্ণ কৰিব নোৱাৰা তেতিয়া তোমাৰ ছাত্ৰবৃত্তি কটা হ'ব। ছাত্ৰবৃত্তিৰ কথা শুনি আব্দুল কালামে ভয় খাই উঠিল, কাৰণ সেইটোৱেতো তেওঁৰ একমাত্ৰ সম্বল আছিল তেতিয়া। আৰু সেয়েহে সেই 3 দিন আব্দুল কালামে না খাইছিল, না শুইছিল, না গা ধুইছিল, অনবৰতে প্ৰজেক্টত 3 দিন 3 ৰাতি প্ৰজেক্টত লাগি আছিল। তাৰপিছত সেইদিনা ৰাতিপুৱা শ্ৰীনিবাসন আহি তেওঁৰ প্ৰজেক্টটো চাই ক'লে, ইমান কম সময়ৰ ভিতৰতে কামটো সম্পাদন কৰা অসম্ভৱ বুলি জানিও কৰিবলৈ দি মই তোমাক অত্যন্ত মানসিক চাপত ৰখা বুলি জানিছোঁ। তুমি কামটো ইমান ভালকৈ কৰিব পাৰিবা বুলি মই মুঠেও আশা কৰা নাছিলোঁ। বন্ধুসকল, এই কাহিনীটোৰ পৰাই গম পায় যে আব্দুল কালামে কিমান হাৰ্ডৱৰ্ক কৰিব পাৰিছিল আৰু কিমান কষ্ট কৰিছিল। তেওঁ জীৱনত সফল হ'বলৈ হ'লে কষ্ট আমি কৰিবই লাগিব। বন্ধুসকল, এতিয়া আমি 2 নম্বৰ কাহিনীটোলৈ। সেইটো কাহিনী হৈছে তেওঁ যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিল তেতিয়া তেওঁলোকৰ ক্লাছত হিন্দু, মুছলিম বা ব্ৰাহ্মণ সকলো আছিল। তেওঁ অৰ্থাৎ APJ আব্দুল কালামে সন্মুখৰ বেঞ্চত এজন ব্ৰাহ্মণ ছাত্ৰৰ লগত বহিছিল, কিন্তু এদিন এগৰাকী নতুন শিক্ষক আহি ব্ৰাহ্মণ ছাত্ৰৰ লগত বহাৰ কাৰণে তেওঁক পিটি শেষৰ বেঞ্চলৈ পঠিয়াই দিছিল। আৰু তেতিয়াবা তেওঁ শেষৰ বেঞ্চতে বহিছিল যি বহিছিলে আৰু তেনেকৈ তেওঁ এদিন সফল ব্যক্তি হৈছিল। এবাৰ এখন মিটিঙত এগৰাকী ছাত্ৰীয়ে তেওঁক সুধিছিল যে এনেকুৱা এটা বাক্য ক'বলৈ কৈছিল, এনেকুৱা এষাৰি স্পীচ ক'বলৈ কৈছিল যাৰ পৰা বেক বেঞ্চাৰবিলাক ইনস্পায়াৰ হয়, বেক বেঞ্চত বহিও যে মানুহ সফল হ'ব পাৰি তাৰ কথা প্ৰমাণ কৰে। তেতিয়া APJ আব্দুল কালামে কৈছিল, কাৰণ ময়ো এগৰাকী বেক বেঞ্চাৰ আছিলোঁ। এইজনেই সেইজন আব্দুল কালাম যিজনে ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতেও মিছাইলৰ ক্ষেত্ৰত ভাৰতক সফল কৰি ভাৰতক এখন শক্তিশালী ৰাজ্য হিচাপে গঢ় দিবলৈ তেওঁ সমৰ্থ হৈছিল। বন্ধুসকল, তেওঁৰ ওপৰত আপোনালোকক যদি এটা সৰু জীৱনীমূলক ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব, মই বনাবলৈ চেষ্টা কৰিম।